নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তুলিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰী শ্ৰীভূমিত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি বিপদত পৰিছে কংগ্ৰেছ। অসম আৰক্ষীক আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিনদাৰ বিষয়টো তল পেলাই ভিডিঅ' বনাবলৈ ইনফ্লুৱেঞ্চাৰক টকা দিছে চৰকাৰে। পলাতক বিকাশ অসমৰ বিস্ফোৰক চিঠি। বিগত কেইবাটাও দিন সন্ধানহীন হৈ থকা বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমে অজ্ঞাত স্থানৰ পৰা 7টা পৃষ্ঠজোৰা এখন পত্ৰ লিখি আপলোড কৰিছে সামাজিক মাধ্যমত। চিঠিখনত বিকাশ অসমে সময় আহিলে নিজেই ধৰা দিয়াৰ কথা উল্লেখ কৰিছে। অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম পুলিচে মিছা কষ্ট কৰিব নালাগে বুলি লিখা এই দীঘলীয়া চিঠিত বিনা দুখত চৰকাৰৰ ৰুখত পৰা বুলি উল্লেখ কৰিছে। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল। বান বিৰোধৰ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ। এডিবিৰ 2,205 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব বান প্ৰতিৰোধী প্ৰকল্প। ব্ৰহ্মপুত্ৰ খহনীয়াৰ কবলৰ পৰা ভূমি উদ্ধাৰৰ পদক্ষেপ। ৰৈ বিনালেৰ জিএছটিক লৈ বিশেষ ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ মতামত লৈ এই সিদ্ধান্ত কেবিনেটত বিটিচিৰ চিএম আৰু ডেপুটি চিএমে পাব কেবিনেট মৰ্যাদা। বিটিচিৰ কাৰ্যবাহী সদস্যসকলক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা। জিলা আৰক্ষী দায়বদ্ধতা আয়োগ পুনৰ্গঠনৰ সিদ্ধান্ত। আৰক্ষী বাহিনীৰ সদস্যৰ ন্যূনতম বয়স হ'ব 40 বছৰ। হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবলৈ চিন্তা চৰ্চা বিজেপিৰ। চলিছে অপপ্ৰচাৰ অভিযোগ গৌৰৱৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনক ব্যৱহাৰ কৰি তদন্ত প্ৰক্ৰিয়াক প্ৰকৃত সত্যৰ পৰা আঁতৰাই কৰ্মী আৰু সমালোচকক ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে। 1 নৱেম্বৰৰ পৰা বেংকৰ নিয়মত ডাঙৰ পৰিৱৰ্তন। 1 নৱেম্বৰৰ পৰা একাউণ্টত 4জন পৃথক নমিনী কৰিব পাৰিব। ধাৰণা কৰা হৈছে এই নিয়মৰ ফলত গ্ৰাহকসকলৰ সমস্যা বহু পৰিমাণে কমিব পাৰে। বেংক লকাৰ আৰু ছেফ কাষ্টাডিৰ ক্ষেত্ৰত নতুন নিয়ম আহিব। লকাৰত ফোনৰূপ গহনাৰ লগতে আন গুৰুত্বপূৰ্ণ সামগ্ৰী সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰতো 4জন নমিনী ৰাখিব পাৰিব। SBIৰ ফালৰ পৰা ক্ৰেডিট কাৰ্ড সংক্ৰান্তীয় নিয়মত কিছু পৰিৱৰ্তন কৰা হ'ব। এইবাৰ অসুৰক্ষিত ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত 3.57% শুল্ক দিব লাগিব। যদি থাৰ্ড পাৰ্টি এপৰ জৰিয়তে স্কুল বা কলেজৰ ফিজ দিয়াৰ হয় এনে ক্ষেত্ৰত 1% অতিৰিক্ত চাৰ্জ দিব লাগিব। 1000 টকাৰ ওপৰত ৱালেট লুট কৰিলে 1% ফিজ দিব লাগিব। নমিনেশ্যন প্ৰক্ৰিয়া আৰু সহজ আৰু সৰল হ'ব।